Hi guys, আৰু আমাৰ লগত আছে Hi, Nandu, Madri. Yes, Negative dia. Hi, namaskar, nama boy. Nandu. Namaskar, munna Santana bara. Munna Santana bau. আজি বলে এই খবৰলৈ বলে আহিছো যাই নাপাওঁ আজি আমাৰ বিকাশৰে দ্বিতীয়টো দিন আৰু আমি একচুৱেলি ভালে দেই অকণমান কম তথাপি আমি ভাল চাইজনী আহিলে ঘৰলৈ দেখিছে নাই অলপ আগত বজাৰৰ পৰা কাম বন কৰি আজি চবে অলকা উলিয়ালে মানে এনেকৈ আমি ফ্ৰীকৈ আজি খোৱা নাই দেই নহ'লে অলপমান চিকা থাকে মাছ দেৰি হ'লে এতিয়া আজি ফ্ৰী আৰু খালি মই মালিকনী বাইদেউ কৈ বুলি আহি এতিয়া পাইছোহি আমি তিনিআলি এটা এতিয়া তিনিআলিটোৰ এইফালে যাম এইফালে নেকি এইফালে মই শেৱালি তুমি আহিবা শাৰদী কুঁৱলী হৈ শেৱালি তুমি যাবা গৈ কুঁৱলী শিক্ষিত হৈ শেৱালি তুমি আহিবা শাৰদী কুঁৱলী হৈ শেৱালি তুমি যাবা গৈ কুঁৱলী শিক্ষিত হৈ মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ মোৰ কাষতে বহি ৰৈ থাকিবা শেষলৈ শেৱালি তুমি মোৰ প্ৰতিশোধৰ শেৱালি তুমি মোৰ হিয়াৰে কোঁৱৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ ৰাগিনী আমি পাই গ'লো পাই গ'লো তুমি থাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকী তুমি শুৱালা জুকিজনী মোৰ মিনতি তুমি থাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকী তুমি শুৱালা জুকিজনী শুৱা খৰি হোৱা তুমি কোমল দলি চাখনি নাযাবা তুমি আঁতৰি শেৱালি তুমি মোৰ প্ৰতিশোধৰ শেৱালি তুমি এইজনী আমাৰ আইতা শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ এতিয়া আমি ৰুমলৈ আহি পালো আৰু এতিয়া মানে ভাগৰ লাগিছে ন সেইকাৰণে এতিয়া আমি হৰলিক্স খাম এয়া আমাৰ এখেতে বনাই আছে বৰষাই হৰলিক্স বৰষা বনাইছা ন আমাৰ হৰলিক্স আমি মানে চব দেখি আমাৰ ঘৰ দুৱাৰবোৰ দেখিছেই নহয় আমাৰ হৰলিক্স চলি চব টেমালৈকে ইমান দিয়া এইবোৰ নালাগে বেছিকে দেখা গুন্ধিব এইবোৰ বিচনী মাৰি আছে আৰু এইবোৰ নাই দেখা ভেলুকিন্দা পৰা দি পৰি আছে
মই ভেলকন্দা পাৰিব তই নাই পৰা হেৰি মেছে পৰি আছে আৰু আগৰলে যদি আৰু চাই থাকক আৰু বাই লাভ ইউ এয়া হৰলিছে বিস্কুটে খাই আছে এতিয়া ব্ৰেডত বাটাৰ লগাবলৈ আছে এখেতে আমাৰ এখেতে এখেতে মই খাইছো এয়া দেখিছেন আমি দুখীয়া মানুহ বাটাৰ অকমানি বাটাৰ এয়া হৰলিক্স এইটো ওচপা কাৰণেহে ডাঙৰ লাগিছে কিন্তু বহুত অকমানি চাব 7খনৰ মান হ'বহে মেৰিগোল্ড পেকেটটো অকমান ডাঙৰ আৰু দেখিছে নাই আমাৰ ইয়াতে ঘৰ এই কি বুলি কয় এইবোৰ বাতৰি কাগজ লগাই থোৱা আছে মানে আমি মন গ'লে পঢ়ি থাকোঁ একচুৱেলি চোকা মানুহ না এটাকে দেখা নাথাকিবি আৰু মানুহে চাই বৰিং আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব